হেল্ল' ক'ব। মই ৰেলৱে কৈছোঁ ঘৰত পেলু আছে নেকি? মেলত নাই ন মই পেলুৱে ক'লো মেলৰ ককাইক। কিবা অ' কিবা কাম আছিল নেকি আপোনাৰ? আছিলে কালি মানে ছোৱালীজনী লগ কৰিব যাম বুলি কৈছিলে দেউতাই। এতিয়া মই পেলুৱেহে ক'লো। মানে এনেকুৱা মোবাইলটো নাথাকে সি গাৰ্লফ্ৰেণ্ডত অকল চিনি খাই থাকে। কালি বোলে কিবা কৰি আছে বোলে এজনী দেখিছোঁ মই শুনিবলৈ পাইছোঁ। মানে কালি কৈছিলে মোক লগ পাই পেলাই। এই বৰ চেনি। হয় জানো? আকৌ খেলাটো চাবলে হাতে নিদিয়ে ই 60 বছৰীয়া ওপৰতহে আৰু কাম কৰে। 60 বছৰীয়া মানে এই কুমলীয়া বিলাক লয়। নিজৰ বুলি এতিয়াহে গম পালোঁ। সেইটোৱে আৰু। গেলক দিছিলে নেকি? গেলৌ নাই নহয় গেলৌ হেৰিয়লৈ গৈছে পথাৰলৈ গৈছে মানে তাৰ কি গাৰ্লফ্ৰেণ্ডৰ মানে ঘৰ তালৈকে গৈছে। কি কৈছা? আমাৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰ মানে আমাৰ তাৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰ মানে হেৰিয়ৰ পাছফালে পথাৰৰ তালৈকে গৈছে। কালি আকৌ মই দেখিছোঁ বোলে এই কিবা পথাৰলৈ ওলাই আছে নেকি অকলে কিহৰ বা? তাত 3 দিনমান ডাৱৰীয়া হৈছে। এতিয়া ফৰকাল কেতিয়া হ'ব? এতিয়া তাকেহে কেতিয়া ফৰকাল হ'ব তাকে ভাবি আছোঁ। তাকে এতিয়া ডাৱৰটোও দেখোন বহুত বেছি। এটা কাম কৰিব লাগিব ডক্টৰৰ ওচৰলৈ নি পেলাই বেজী এটা দিব লাগিব তেতিয়াহে ভাল হ'ব। তাৰ সেনেকুৱা ধৰণৰ বেমাৰ নহয় নহয় আপুনি বুজিবলৈ চেষ্টা কৰকচোন। কওকচোন। এইটো কথাটো মানে এনেকুৱা মানে সি মানে 3-4 দিন যদি গাৰ্লফ্ৰেণ্ডক লগ কৰিব নাপায় তেতিয়া মানে এনেকুৱা বেমাৰ উকাই দিয়ে তাৰ। সেইটোৱে আৰু। আকৌ ঘৰত আহি কিবা কৰে নেকি আকৌ? ঘৰত আহি ডাইৰেক্ট আৰু মানে মাৰি দিয়ে আৰু ঘৰত আহি। কি কৰি দিয়ে? মাৰি দিয়ে। কলগছ চলগছ বিচাৰে নেকি আকৌ সেইফালে? কলগছ নিবিচাৰে বাৰু হেৰিহে বিচাৰে এইটো আমাৰ কি ক'লে? ক'ব পৰা নাই মানে আপোনাক। অঁ যিমান হ'লেও মোৰ লাজ লাগে। গম পাইছোঁ বাৰু আপোনাৰ কথাটো। সেইটোৱে আৰু আজিকালি ল'ৰাহে আৰু। কালিও মই দেখিছিলোঁ আপোনাক পথাৰত তেনেকে লেবাই থকা। তোমাক 3 দিনমান লগেই কৰিব পৰা নাই আজি। নহয় মই আপোনাক দেখিছিলোঁ কালি কাৰ লগত লেটাই আছিলে পথাৰত? অকলে আছিলে নে? মই নাই তেনেকে মই নাযাওঁ নহয় সেইফালে পথাৰ ফালে। নহয় কালি দেখিছিলোঁ পথাৰত লেবাই থকা। আপুনি বেলেগক দেখিলে পেলক দেখিলে চাগে। হ'বও পাৰে চাগে দুইটা একেলগে নহয় জানো বেলেগ বেলেগ মাকত যোৱা ককাই ভাই। সেইটো জোৰা ককাই ভাই মানে 2 নম্বৰটো আৰু সেনেকুৱাই আৰু। মানে কথাটো এনেকুৱা কওক মই বুজিবলৈ চেষ্টা কৰিম। সেনেকুৱাই আৰু। হ'ব দিয়ক আৰু। হ'ব দিয়ক আৰু মই আহিলে ক'বচোন তাক এইফালে লগ যাম বুলি। সি আকৌ বিনা মানে পালচাৰ দি নাযায় সেইফালে। মই পাপাৰ ঘৰত ঠেলাখন লৈ আহিম। সি মানে আপুনি বুজিবলৈ চেষ্টা কৰক কথাটো। হয় চাওকচোন মই বুজিবলৈ এনে চেষ্টা কৰিছোঁ। এনেকুৱাই আৰু কথাবিলাক। আপুনি হাঁহি আছে কিয় বাৰু? মই মানে সৰুৰ পৰা বৰ বেয়া আৰু মই হাঁহি থাকোঁ কথা পাতিলে। মোৰ গাত কিবা লাগি আছে নেকি? আপুনি দেখি দেখি হাঁহি আছে নেকি? ক'ৰবাত চাই আছে নেকি? নাই মই সৰুৰে পৰা বৰ বেয়া আৰু মই হাঁহি থাকোঁ মানুহৰ লগত কথা পাতিলে। সেইটোৱে সেনেকুৱা আৰু। মই আকৌ কান্দিয়ে ভাল পাওঁ কালি মই ধেৰ কান্দিলোঁ। কিহৰ পৰানো ক'ব পাৰিব নেকি? মানে হেৰি মোৰ গাৰ্লফ্ৰেণ্ড যে অ'। গাৰ্লফ্ৰেণ্ডজনী মোৰ আমাৰ ঘৰলৈ আহিছিলে। ঘৰলৈ আহি পেলাই মোৰ ওচৰলৈ আহিলে মোৰ কাষত বহিলে। তাৰপৰা বহি পেলাই নহয়। উঠি গ'ল তাৰপিছত উঠি গৈ পেলাই আকৌ কি কৰিলে বাৰান্দা পালেগে মই বাৰান্দাখনত বহিলে বাহিৰ ৰুমটোত। বাহিৰ ৰুমটোত বহি আকৌ বোলে ভিতৰলৈ যাওঁ। ভিতৰলৈ আহিছে ভিতৰলৈ আহি পেলাই ভিতৰলৈ আহি পেলাই চাহ বনালে চাহ ক'পা খালে আকৌ তেজ পাতি খালেও ৰাক্ষসজনী। তাৰপৰা খাই বৈ পেলাই মাক ক'লে মা মই যাওঁ। তাৰপৰা মোৰ নোপোৱা চাগে ঘৰলৈ গ'ল চাগে। এতিয়া আকৌ কি কথা ক'লে? তাৰপিছত আপোনাক মই আধা ঘণ্টা পিছত দেখিছোঁ গৈ মোৰ বিচনাত শুই আছে নহয়। মই মৰি নাযাওঁ। তাৰপৰা মই ভাবিছিলোঁ দুটা কোৰ মাৰি দিওঁ বুলি। কিন্তু নামাৰিলোঁ।
মাৰি দিব লাগিছিলে আমাৰ আঠে তেনেকুৱা নহয় কিন্তু নামাৰিলো মাৰিবা উঠাই দিলো মাৰি উঠালো নাই এৰিব লাগিছিলে ভুল কৰিলে উঠালো তাৰপিছত আকৌ বহুৱালো তাৰপা বহুৱাই লৈ সুধিছো বোলো ভাত খাবা নেকি ভোক লাগিছে নেকি তাই ক'লে নাখাওঁ ৰ'বা চাহ কাপ আনি দিওঁ চাহ কাপ আনি দিলো নহয় তাৰপা তাই ক'লে মই বোলো তাৰপা খালে আৰু খাই পেলাই মই বোলো কি কৰা তুমি তাই ক'লে মই যাওঁগে মই বোলো যাব নালাগে তুমি শুই থাকা তাৰপিছত মই শুই থাকিব দিলো তাৰপিছত মই তাই শুই থকা চলে মই বেলেগৰ লগত পৰা গুচি গ'লো যাওঁ এইফালে থাকিলে আৰু তাৰপৰা মই এতিয়া ঘৰলৈ যোৱাই নাই আৰু তেতিয়াৰ পৰা ধৰি গ'লেহে গম পাম আৰু পৃথিৱীত মই চিনেমা লৈছিলো আপুনি বাপেক মই বাপেক আপুনি হেৰি এইটো হা আপোনালোকৰ এইটো আপোনাৰ ঘৰ ক'ত আছিলে মই এখন গৈনোপা গাঁও যে চিলাপথাৰ গৈনোপা গাঁও মেখেলা মেখেলি মুখত এইডোখৰ দেখিছিলে নেকি কাক বাঘৰ পৰা আহলি সময়ত কাক এই বাঘৰ পৰা বাঘৰ ফুপত আহোঁতে সোমাল এই নক'বা গম পাইছানে কালি সি জেলপিয়া থকালে গৈছিলে নহয় এই জেলপিয়া থকা ইমান দূৰ এই কিবা টানি লওঁতে জেলপিয়া থকা গৈয়ে নাপালেগে তাৰপৰা সি ঘূৰি বিচাৰি আহিলে তাৰপিছত আকৌ চিঙৰা বুলি কয় ল'ৰাটোৱে মাতিলে তাক দেখি ভিতৰলৈ যাব নোৱাৰিলে নহয় চিঙৰাটোৰ ভিতৰলৈ কথাটো এনেকুৱা ধৰণৰ আপুনি বুজিবলৈ চেষ্টা কৰক চিঙৰাহঁতৰ ঘৰত যে কোনো দৰা হেৰি নাই গৈ নাই দৰ্জা শিঙি নাই বাৰু অকণমান ঠান আছে তাৰ সোমাই দিব পৰা যায় নোৱাৰে আৰু মই আকৌ গম নাপাওঁ নহয় মই সেইকাৰণে ঘূৰি বিচাৰিলোঁ মই যেনে তেনে হেঁচি দিলি হ'লেও সোমাই দিওঁ হয় জানো কালি নিচিলাব দিছিলে আপুনি এনেকৈ ধেৰ মিছা কথা হেল্ল' কওকচোন মই মানে তেনেকুৱা আৰু বেয়া নাপাব মই মানে মানুহ তেনেকুৱাই আৰু তেনেকুৱা নেকি যেনেকৈ হ'লে কথাটো বেয়া হ'ব ন পিছলৈ আপোনাৰ গম পাইছে নেকি মই এনেকুৱা পাইছোহে কি হ'বা গোটেইবিলাকে ভালেই হয় বেয়া কোন হ'ব মই হৈছোঁ এইটো কাৰণে তেতিয়াহ'লে জেলত থকা এইবিলাক কি কৰিছে আমাৰ মানে মেলো পেলো গোটেইগাল ভাল মানে আমাৰ গোটেইকেইটা খানদানটোৱে ভাল মানে আমাৰ খানদান এটা বেয়া লাগিব নাই সেইটো কাৰণে মই আৰু আকৌ বোলে সি মস্ত শ্ৰেণী বোলে সেইবিলাক কেতিয়াবা চাই মিছা কথা নকওঁ নহয় তেতিয়াহ'লে ছোৱালী কথা কয় তেতিয়াহ'লে কি ছোৱালী কথা কয় এইটো চেনি কেনেকৈ হ'ল তেতিয়াহ'লে হ'ব দিয়ক আৰু মই নোৱাৰো আৰু আপোনাৰ লগত নোৱাৰো আৰু মই যামগৈ আৰু মই যামগৈ আৰু ৰ'ব নোৱাৰো ক'ত যায়গৈ মই যাওঁ এইখন যাবই লাগিব